हेलो फ्रेंड्स की खबर আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে মই মধুস্মিতা আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনালো আশা কৰো আপোনালোকে মোক আদৰি ল'ব আৰু মই আগবাঢ়ি যাবলৈ মৰম আৰু সাপোৰ্ট দি যাব আজি মই বনাব লৈছো কলৰ বৰফি আৰু আপোনালোকে বাৰু কলৰ বৰফি খাই পাইছে নে বনাই বহুতে খাইছে বাৰু আৰু যিসকলে বনাই খাই পোৱা নাই সেইসকলে বাৰু বনাই খাই চাব পাৰিব তেতিয়া হলে বলক ভিডিওটো আৰম্ভ কৰো আৰু কেনেকৈ বনাও ৰেচিপিটো আপোনালোকৰ লগত শেয়াৰ কৰো এয়া বৰফি বনাবৰ কাৰণে প্ৰথমে মই তিনিটা ভালদৰে পকা কল লৈ লৈছো আৰু কলকেইটা বাকলিখিনি গুচাই পেলাই মই ইয়াৰ সৰু সৰু টুকুৰা কৰি কাটি লৈছো আৰু এতিয়া ইয়াত মই দিছো অলপমান গাখীৰ বহুত বেছিকৈ দিয়া নাই একেবাৰে সামান্য পৰিমাণে মই গাখীৰ দিছো আৰু গাখীৰখিনি দি পেলাই এইখিনি ভালদৰে পেষ্ট বনাই লম এয়া এইখিনি ভালদৰে পেষ্ট এটা বনাই ললো আৰু এতিয়া মই গেছত অলপমান পানী সসপেন এটাত অলপমান পানী দি পেলাই গেছত উঠাই দিছো আৰু এতিয়া মই ইয়াত দি দিছো 1.5 চামুচ মান গুড় মই ইয়াত চেনি ব্যৱহাৰ কৰা নাই আৰু মই চেনি ব্যৱহাৰ নকৰো ইয়াত মই গুড় দিছো গুড় দি পেলাই এইখিনি ভালদৰে উতলাই লম এনেদৰে কলৰ বৰফি খাই বহুত বেছি ভাল লাগে আপোনালোকে কেতিয়াবা বনাই খাই চাবচোন আৰু বনাবলৈ বহুত বেছি টান নহয় ইজিয়ে হয় আৰু এতিয়া এইখিনি হৈ গৈছে এতিয়া মই গেছত কেৰাহী এটা উঠাই দিছো আৰু কেৰাহীটো সামান্য পৰিমাণে গৰম হোৱাৰ পিছত মই ইয়াত দি দিছো 2 চামুচ মান ঘি আৰু ঘিখিনি দি পেলাই মই ইয়াত দি দিছো 2 কাপ আটা মই কলৰ পৰিমাণ অনুযায়ী লৈছো কল যিমানখিনি আছিল সিমানখিনি লৈছো কিন্তু যেহেতু মই কলৰ পৰিমাণটো গম পাইছো সেই কাৰণে মই কলখিনি জুখি লোৱা নাই আপোনালোকে কলখিনি চাই ল'ব কিমানখিনি হয় সেই হিচাপত আপোনালোকে আটা দিব এয়া আটাখিনি দি পেলাই মই এইখিনি ভালদৰে ভাজি লম আটাৰ কেঁচা কেঁচা গোন্ধটো যোৱালৈকে মই আটাখিনি ভালদৰে ভাজি লম আৰু এয়া আটাখিনি কিছু মই ভালদৰে ভাজি লোৱাৰ পিছত মই ইয়াত দি দিছো কলৰ পেষ্টটো দি পেলাই এইখিনি মই ভালদৰে অলপমান সময় ভাজি লম আৰু এইখিনি ভাজি হৈয়ে গৈছে প্ৰায় আৰু ইয়াত মই এচিকুটমান নিমখো দিছো আৰু এতিয়া মই ইয়াত অলপমান গুড়ৰ সিৰাপটো যে বনাই থৈছিলো তাৰ পৰা অলপমান দি দিম একেবাৰে গোটেইখিনি ঢালি দিয়া নাই কাৰণ এইখিনি লাৰু লাৰু হৈ যাব পাৰে সেই কাৰণে এয়া মই আৰু কম বেছিও হ'ব পাৰে এয়া মই অলপ অলপকৈ দিছো দি পেলাই এইখিনি ভালদৰে লৰাই আছো আৰু এইখিনি এনেদৰে কিছু সময় মই লৰাই ভাজি লোৱাৰ পিছত এইখিনি যেতিয়া কেৰাহীৰ পৰা এৰি অহা যেন হ'ব আপোনালোকে নিজে গম পাব বনালে গম পাই যাব কেৰাহীৰ পৰা উঠি আহিব তেতিয়া এইখিনি মই বন্ধ কৰি থৈছো আৰু এখন প্লেটত মই অলপমান ঘি দি লৈছো ঘিখিনিৰে প্লেটখন ভালদৰে মুছি লৈছো যাতে এইখিনি প্লেটখনত লাগি নাযায় আৰু এতিয়া মই প্লেটখনত এইখিনি দি দিছো
আৰু এতিয়া মই ইয়াৰ ওপৰত অলপমান ড্ৰাই ফ্ৰুটছ কাজু আলমণ্ড আৰু খিচমিচ কাটি ৰাখিছিলোঁ সেইখিনি মই দি দিছোঁ। আপোনালোকে বেলেগ কিবা ড্ৰাই ফ্ৰুটছো ব্যৱহাৰ কৰিব পাৰে ইচ্ছা কৰিলে, কিন্তু মই বেলেগ একো ব্যৱহাৰ কৰা নাই। মই এইখিনিয়ে দি দিছোঁ, কাজু আলমণ্ড আৰু খিচমিচ দি দিছোঁ। দি পেলাই এইখিনি মই কিছু সময়ৰ কাৰণে ভালদৰে ঢাকি ৰাখি দিম। আৰু এয়া 2 ঘণ্টামানৰ পাছত মই এইখিনি গুচালোঁ। ঢাকনিখন গুচাই পেলাই এইখিনি বৰফি আকৃতিৰ কাটি ল'ম। খাবলৈ যে সঁচাকৈ বহুত বেছি টেষ্টি হৈছিল। আপোনালোকে কেতিয়াবা বনাই খাই চাবচোন, এনেদৰে বহুত ভাল হয় আৰু হেল্ডিও হয়। ইয়াত কোনো মই ময়দা ব্যৱহাৰ কৰা নাই আৰু কোনো চেনিও ব্যৱহাৰ কৰা নাই। আৰু এতিয়া এইখিনি মই প্লেট এখনত ভালদৰে সজাই লওঁ। আৰু এয়া মোৰ কলৰ বৰফি ৰেডি হৈ গ'ল। আজিলৈ আহোঁ তেতিয়াহ'লে। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।